এইটো চোৱা আমি এই বস্তুটোক জ্বলাইছো জ্বলাই কি হৈছে এইখিনি অকমান উজ্জ্বল বগা ৰঙৰ সৃষ্টি হৈছে নাই সৃষ্টি হৈ কি হৈছে চোৱা সৃষ্টি হৈ কি হৈছে ইয়া ছাইত পৰিণত হৈছে না নাই নিশ্চয় হৈছে ইয়া ছাইত পৰিণত হৈছে এই ছাইখিনিকে আমি কি বুলি কওঁ মেগনেছিয়াম অক্সাইড CaU MCQ ইয়াৰ ভিতৰৰ পৰা আহিব হাই হেল্ল' এভৰিৱান নমস্কাৰ মই আহমদুল্লাহ আপোনালোক সকলোকে মোৰ এই AU এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছো আজি মই আৰম্ভ কৰিম ক্লাছ 10ৰ বিজ্ঞান য'ত প্ৰথমটো চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ইয়াৰ আগতে মই তোমালোকক বুজাম কেনেকৈ বিজ্ঞানটো পঢ়িব লাগে বলা প্ৰথমে চোৱা ফাৰ্ষ্ট এটা ৰাফ কপি লবা সেকেন্ড তোমালোকে এটা মেইন কপি আৰু থাৰ্ড পানীৰ বটল ইয়াত মই আৰু এটা কথা কম তোমালোকক মই যেহেতু সায়েন্স পঢ়াম সেই কাৰণে এটা কথা ভালকে বুজি লবা চোৱা CaU মানে এটা যদি তোমালোকে নোটস বনোৱা এটা কপিত তোমালোকে CaU অৰ্থাৎ concept by আহমেদুল্লাহ CaU concept by আহমেদুল্লাহ যিখিনি কনসেপ্ট তোমালোকে পঢ়ি MCQ মেইনলি MCQ ৰ কাৰণে মই CaU বনাইছো MCQ ইয়াৰ ভিতৰৰ পৰা আহিব বুজিছা যিখিনি মই CaU দিম সেইখিনি ভিতৰৰ পৰাই তোমালোকৰ MCQ সায়েন্সৰ MCQ ক্লাছ 10ৰ আহিব এতিয়া চোৱা আমি প্ৰথমতে চাম যেহেতু চেপ্টাৰৰ নাম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চোৱা ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক হেডলাইন দিবা ফাৰ্স্ট এনেকে দিবা ৰাসায়নিক বিক্ৰিয়া চোৱা যেতিয়া কোনো এটা বস্তুৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া তাক আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি কওঁ কিন্তু চোৱা যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰিম বুজিছা যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰিম ৰাসায়নিক পৰিৱৰ্তন মানে চোৱা দালি বনাইছে কেনেকে চোৱা সাপোজ এইবিলাক ধৰি লোৱা দালি এইবোৰৰ লগত অকল দালি দিলে তুমি কেঁচা দালি খাব পাৰিবা জানো নোৱাৰা গতিকে চোৱা লগতে মছলা আৰু লগতে পানী মিক্স কৰিহে পিউৰ দালি হৈছে না নাই পিউৰ কি হৈছে দালি হৈছে পিউৰ দালি হৈছে গতিকে চোৱা এটা ফাৰ্ষ্টত আছিল কেঁচাৰ পৰা কি হৈছে কেঁচাৰ পৰা দালি হৈছে এই মছলা মিক্স হৈ কেঁচাৰ পৰা কি হৈছে দালি হৈছে গতিকে ইয়াত চোৱা বিক্ৰিয়া ঘটিছে না নাই ঘটিছে ঘটাৰ ফলতহে আমি দালি পাইছো সেই বস্তুটো আমি খাব পাৰিছো গতিকে এই বস্তু যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে
তেতিয়া তাক ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰিম এই ৰাসায়নিক বিক্ৰিয়া ঘটিছে না নাই নিশ্চয় ঘটিছে বুজি পাই আছে না নাই বুজি নাপালে কমেন্টত জনাবা আমি ৰিপ্লাই দিম আৰু কেনেকৈ বুজি নোপোৱা হেয়া আমি চাম বুজিছা চোৱা ইয়াৰ পিছত চোৱা ৰাসায়নিক বিক্ৰিয়ানো কাক বোলে এইটো মই তোমালোকৰ বুজাবলৈ দিছো আৰু এটা চোৱা মেইন ডেফিনিশ্যন যেটো পৰীক্ষাত আহিলে তোমালোকে লিখিবা চোৱা ডেফিনিশ্যন হৈছে ৰাসায়নিক বিক্ৰিয়া হৈছে এক বা একাধিক পদাৰ্থ অৰ্থাৎ ৰিয়েক্টেন্সৰ পৰিৱৰ্তন হৈ নতুন পদাৰ্থৰ অৰ্থাৎ প্ৰডাক্টৰ সৃষ্টি কৰাকে ৰাসায়নিক বিক্ৰিয়া বোলে বা বুলি কওঁ বুজি পাইছা চোৱা ৰাসায়নিক বিক্ৰিয়া হৈছে এক বা একাধিক পদাৰ্থ অৰ্থাৎ ৰিয়েক্টেন্সৰ পৰিৱৰ্তন হৈ নতুন পদাৰ্থৰ সৃষ্টি অৰ্থাৎ ইয়াত নতুন হ'ব নতুন পদাৰ্থৰ সৃষ্টি কৰাকে ৰাসায়নিক বিক্ৰিয়া বোলে সাপোজ চোৱা ইয়াত চোৱা H+O2 হাইড্ৰোজেন আৰু অক্সিজেন মিলি কি হয় ওয়াটাৰ হয় চোৱা এক বা একাধিক পদাৰ্থ হৈছে না নাই এক বা একাধিক পদাৰ্থ মিলি কি হৈছে ওয়াটাৰ হৈছে বুজিছা ওয়াটাৰ হৈছে আৰু এটা সহজ ডেফিনিশ্যন হেতু মই CAU ত লিখিম তোমালোকে মই যেনেকে লিখো তোমালোকে এনেকে নোটস কৰি লবা বলা এতিয়া আৰু এটা ডেফিনিশ্যন লৈ যাও CAU অৰ্থাৎ কনসেপ্ট বাই আহমেদুল্লাহ সহজ ভাষাত ক'বলৈ গ'লে ৰাসায়নিক বিক্ৰিয়া কাক বোলে চোৱা মই ডেফিনিশ্যন ভালকে লিখাই দিয়া আছো তোমালোকে ভালকে হলি পঢ়িব লাগে চোৱা একদম সহজ যেতিয়া কিছুমান বস্তু একেলগে মিলি নতুন বস্তুৰ সৃষ্টি কৰে তাক ৰাসায়নিক বিক্ৰিয়া বোলে এক্সাম্পল চোৱা লোহা প্লাস লোহা আৰু অক্সিজেন মিলি কি হয় জঙৰ সৃষ্টি হয় বুজিছা তুমি এই তিনিটাৰ ভিতৰত যিকোনো এটা তুমি পৰীক্ষাত আহিলে লিখিলেও হল ফুল মাৰ্ক পাবা কোনো 1 2 কমাই দিব নোৱাৰিব বুজিছা এই তিনিটাৰ ভিতৰত মই যি তিনিটা লিখাইছো এই তিনিটাৰ ভিতৰত যিকোনো এটা তুমি পৰীক্ষাত লিখি আহিলেও তোমালোকে ফুল মাৰ্ক পাবা এতিয়া চোৱা আমি যেহেতু ৰাসায়নিক বিক্ৰিয়া কাক কয় হেয়া আমি শিকিলো আৰু বুজিলো এতিয়া চোৱা ৰাসায়নিক বিক্ৰিয়াটো আৰু বুজিবলৈ আমি এটা এক্সপেৰিমেন্ট কৰিম আৰু আমি এটা কাৰ্যকলাপ কৰিম আৰু হেতু যদি ভালকে বুজি পোৱা তেনেহলে এই চ্যাপ্টাৰটো একদম পানী হৈ যাব এই চ্যাপ্টাৰটো একদম পানী হৈ যাব বলা এতিয়া আমি এক্সপেৰিমেন্টলৈ যাও অৰ্থাৎ এটা প্ৰ্যাকটিক্যাল কৰিম চোৱা ইয়াত লিখি লবা কাৰ্যকলাপ 1 অৰ্থাৎ প্ৰ্যাকটিক্যাল 1 তা সাপোজ এটা ধৰা সাপোজ
এটা টেবুল লৈছো, এইটো টেবুল, এটা টেবুল লৈছো হা। এইটোত চোৱা এটা বাতি লৈছো বা নিৰীক্ষণ কাঁচ এটা লৈছো এইটোত। আৰু এটা চোৱা তো লেম্প বা বাৰ্নাৰ এটা লৈছো। এইটো কি বাতি বা কাঁচ, বাতি বা নিৰীক্ষণ কাঁচ। এতিয়া চোৱা আমি মেগনেছিয়াম ফিটা ল'ম, সাপোজ 2 সেন্টিমিটাৰ বা 5-6 সেন্টিমিটাৰ তুমি ল'ব পাৰা। সাপোজ 2 সেন্টিমিটাৰ, এইটো মেগনেছিয়াম ফিটা। মেগনেছিয়াম ফিটা এই মেগনেছিয়াম ফিটাটো ধৰিবলৈ আমি এটা চেপেনা ল'ম, যিকোনো তুমি হাতেৰে ধৰিব পাৰিবা। হাতেৰে কিয় ধৰিব নোৱাৰা সেয়া বস্তুটো মই এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনত তোমালোকক কৰাম। চোৱা সাপোজ ইয়াত জুই জ্বলি আছে, এইখিনি এটা চেপেনা লোৱা, চেপেনা দি এইটো ধৰিলা, এইটো কোৱা হয় চেপেনা। এই এক্সপেৰিমেন্টটো, এই প্ৰেক্টিকেলটো তোমালোকে ঘৰতো কৰিব পাৰিবা। অতি সহজ পদ্ধতিটো তোমালোকে কৰিব পাৰিবা আৰু বুজিবও পাৰিবা একদম। চোৱা মেগনেছিয়াম ফিটা লৈছো, আৰু এই মেগনেছিয়াম ফিটাটো এটা বালিয়া কাগজেৰে বা চেণ্ড পেপাৰে তুমি ভালকে গঢ়ি ল'বা। আমি কিয় গঢ়িছো কোৱাচোন? গঢ়িছো এই কাৰণে যাতে জুইৰ লগত ভালকে বিক্ৰিয়া হৈ সেইটো ছাইৰত পৰিণত হ'ব পাৰে, যাতে ভালকে জ্বলিব পাৰে। চোৱা মেগনেছিয়াম ফিটা এটা বালিয়া কাগজেৰে অৰ্থাৎ চেণ্ড পেপাৰ গঢ়ি ল'বা। কিয় কৈছো চোৱা, যেতিয়া আমি এই মেগনেছিয়াম ফিটাটো বালিয়া কাগজেৰে গঢ়ি ল'ম, তেতিয়া এই মেগনেছিয়াম ফিটাটো ভালকে জুইৰ লগত বিক্ৰিয়া হ'ব। সেইকাৰণে আমি মেগনেছিয়াম ফিটাটো বালিয়া কাগজেৰে গঢ়ি লওঁ। এতিয়া চোৱা ছেকেণ্ডটো হ'ব, আমি এই মেগনেছিয়াম ফিটাটো চেপেনাৰ সহায়ত, চোৱা ছেকেণ্ডটো হ'ব মেগনেছিয়াম ফিটাটো চেপেনাৰ সহায়ত বাৰ্নাৰ লেম্প দি জ্বলাম। আৰু এটা কথা, যেতিয়া তুমি মেগনেছিয়াম ফিটাটো চেপেনাৰ সহায়ত বাৰ্নাৰ লেম্প দি জ্বলাবা, তেতিয়া তোমাৰ চকুটো অকমান আঁতৰত ৰাখিবা। আঁতৰত এই কাৰণে ৰাখিবা যাতে যেতিয়া জ্বলাবা তেতিয়া তাত বহুত উজ্জ্বল ৰঙা ৰঙৰ সৃষ্টি হয়, যিটো চকুৰ কাৰণে কি অপকাৰী হয়। এইখিনি লিখি লোৱা, মই পাছত ছেকেণ্ড ষ্টেপ মই বুজাই দি আছো। এতিয়া চোৱা এইখিনিৰ পৰা তুমি কি গম পাবা, যেতিয়া তুমি মেগনেছিয়াম ফিটা চেপেনাৰ সহায়ত বাৰ্নাৰ দি তুমি জ্বলাবা তেতিয়া কি গম পাবা চোৱাচোন। চোৱা মেগনেছিয়াম ফিটাডাল কি হ'ব, উজ্জ্বল বগা শিখৰেৰে জ্বলি এবিধ কি হ'ব, উজ্জ্বল বগা শিখৰেৰে জ্বলি এবিধ বগা পাউডাৰত বা ছাইত
পৰিণত হ'ব এই ছাইখিনিক বা এই পাউডাৰখিনিক আমি কি বুলি কওঁ মেগনেছিয়াম অক্সাইড বুলি কওঁ চোৱা এই পাউডাৰ বা ছাইখিনিক আমি কি বুলি কওঁ ছাইখিনিক মেগনেছিয়াম অক্সাইড বুলি কওঁ অৰ্থাৎ মেগনেছিয়াম অক্সাইড চোৱা কেনেকৈ হ'ব মই তোমালোকক অকমান কৈ দি আছো চোৱা সাপোজ এইটো চোৱা আমি এই বস্তুটোক জ্বলাইছো না নাই চোৱা আমি ফাৰ্ষ্টত এইখিনি বস্তুক জ্বলাইছো চোৱা আমি এইটো বস্তুক জ্বলাইছো জ্বলাই কি হৈছে এইখিনি অকমান উজ্জ্বল বগা ৰঙৰ সৃষ্টি হৈছে নাই সৃষ্টি হৈ কি হৈছে চোৱা সৃষ্টি হৈ কি হৈছে ইয়া ছাইত পৰিণত হৈছে না নাই নিশ্চয় হৈছে চোৱা বেছি হৈছে কি হৈছে চোৱা ইয়া ছাইত পৰিণত হৈছে এই ছাইখিনিকে আমি কি বুলি কওঁ মেগনেছিয়াম অক্সাইড কি বুলি কওঁ মেগনেছিয়াম অক্সাইড বুজিছা এই ছাইখিনিকে আমি মেগনেছিয়াম অক্সাইড বুলি কওঁ তোমালোকে ঘৰতো পৰীক্ষা কৰিব পাৰিবা চোৱা এতিয়া চোৱা যেতিয়া ছাইখিনি হৈ গৈছে তেতিয়া এই ছাইখিনি এইটোত ৰাখি দিয়া এইটো হৈছে কাঁচ বা নিৰীক্ষণ কাঁচ বা বাতি কি হৈছে উৎপন্ন তোমালোকে কি দেখা পাইছা মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে আৰু এটা তোমালোকৰ প্ৰশ্ন এইখিনিকে আমি মেগনেছিয়াম অক্সাইড বুলি কিয় কওঁ আৰু এটা তোমালোকৰ প্ৰশ্ন হ'ব কি এইখিনিকে আমি মেগনেছিয়াম অক্সাইড বুলি কিয় কওঁ সঁচাই তোমালোকৰ প্ৰশ্ন হ'ব পাৰে এতিয়া চোৱা আমি মেগনেছিয়াম অক্সাইড বুলি কিয় কওঁ আমি মেগনেছিয়াম অক্সাইড এই কাৰণে কওঁ কাৰণ বায়ুত অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড হয় কিয় কওঁ আমি বায়ুত মেগনেছিয়াম আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত মেগনেছিয়াম অক্সাইড বুলি আমি কওঁ আশা কৰো এই এক্সপেৰিমেন্টটো তোমালোকে ভালকে বুজি পাইছা এই প্ৰেক্টিকেলখিনি তোমালোকে ঘৰত এবাৰ কৰি চাবা তোমালোকে ভালদৰে বুজি পাবা এই এক্সপেৰিমেন্ট অৰ্থাৎ এই কাৰ্যকলাপৰ পৰা আমি কি বুজি পাইছো যে এটা বিক্ৰিয়া কেতিয়া হ'ব বা কোনবোৰ বস্তু দেখি আমি বিক্ৰিয়া হৈছে ৰাসায়নিক বিক্ৰিয়া হৈছে বুলি আমি ক'ব পাৰিম চোৱা প্ৰথমটো হৈছে তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব দ্বিতীয়টো হৈছে তাৰ ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব তৃতীয়টো হৈছে তাৰ গেছৰ উৎপত্তি হ'ব লাগিব চতুৰ্থ হৈছে উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব চোৱা এটো তোমালোকৰ প্ৰশ্নত আহে যে ৰাসায়নিক বিক্ৰিয়া ঘটাৰ লক্ষণসমূহ চোৱা ওপৰৰ পৰা মানে এই কাৰ্যকলাপৰ পৰা এই কাৰ্যকলাপৰ পৰা আমি কি পাম এই কাৰ্যকলাপৰ পৰা আমি পাম যে ৰাসায়নিক বিক্ৰিয়া ঘটিবলৈ ফাৰ্ষ্টত লাগিব অৱস্থাৰ পৰিৱৰ্তন কি লাগিব অৱস্থাৰ পৰিৱৰ্তন দ্বিতীয়টো কি হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন তৃতীয়টো কি হ'ব লাগিব গেছৰ পৰিৱৰ্তন গেছৰ উৎপত্তি আৰু চতুৰ্থত কি হ'ব লাগিব উষ্ণতাৰ পৰিৱৰ্তন চোৱা আমি ওপৰৰ এই এক্সপেৰিমেন্টৰ পৰা এই প্ৰেক্টিকেলৰ পৰা আমি কি ক'ব পাৰিম চোৱা যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিবলৈ ফাৰ্ষ্ট অফ অল আমাৰ কি লাগিব অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব
দ্বিতীয়টো কিহৰ পৰিৱৰ্তন হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব যেনেকৈ চোৱা আগত আছিলে বগা এতিয়া অকমান খোলা অকমান বগা সাইড হৈ গৈছে আগতে আছিল এটা পেপাৰ এতিয়া অকমান বগা সাইড হৈ গৈছে না নাই ৰঙৰ পৰিৱৰ্তন হৈছে না নাই হৈছে এতিয়া চোৱা গেছৰ উৎপত্তিও হৈছে না নাই হৈছে চোৱা উষ্ণতাৰ পৰিৱৰ্তনো হৈছে বুজি পাই আছা না নাই কমেন্টত লিখিবা হা এতিয়া চোৱা আমি যে পঢ়িছো এই গোটেইখিনি যেটো কাৰ্যকলাপ আমি কৰিছো এই কাৰ্যকলাপৰ পৰা দুটা কোৱেশ্চন তোমালোকৰ চেপ্টাৰতে আছে যেটো এক্সাম পাৰপাসত ভালদৰে আহে মানে আহিয়ে থাকে তোমালোকৰ সেশন হোক বা প্ৰি ফাইনাল হোক আহিয়ে থাকে এতিয়া চোৱা এটা কোৱেশ্চন হৈছে ফাৰ্স্ট অফ অল কোৱেশ্চন হৈছে মেগনেছিয়াম ফিটা এডাল জ্বলাওতে চকু কিয় আঁতৰত ৰাখিব লাগে প্ৰথমটো হৈছে চোৱা মেগনেছিয়াম ফিটাডাল জ্বলাওতে চকু কিয় আঁতৰত ৰাখিব লাগে উত্তৰ কি হ'ব উত্তৰটো তোমালোকে গমেই পাইছা আমি চকু এই কাৰণে ৰাখিব লাগে যাতে মেগনেছিয়াম ফিটা এডাল জ্বলাওতে অতি মাত্ৰা বগা পোহৰ নিৰ্গত কৰে যেটো চকুৰ কাৰণে বৰ অপকাৰী মেগনেছিয়াম ফিটাডাল জ্বলাওতে অতিমাত্ৰা বগা পোহৰ নিৰ্গত কৰে যেটো চকুৰ কাৰণে বৰ অপকাৰী এটা কোৱেশ্চন তোমালোকে পাই গলা বুজিছা এনেকে কনসেপচুৱেলি পঢ়িবা আৰু তোমালোকে এটা কোৱেশ্চনো মিস নহব এক এক্সপেৰিমেন্ট কৰিছো আৰু এই কোৱেশ্চনটো পাই গৈছো চোৱা মেগনেছিয়াম ফিটাডাল জ্বলাওতে চকু কিয় আঁতৰত ৰাখিব লাগে মেগনেছিয়াম ফিটাডাল জ্বলাওতে এই কাৰণে আঁতৰত ৰাখিব লাগে কাৰণ অতিমাত্ৰা বগা পোহৰ নিৰ্গত কৰে যেটো চকুৰ কাৰণে বৰ অপকাৰী বুজিছা আৰু এটা কোৱেশ্চন চোৱা বায়ুত দহন কৰাৰ আগতে মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰিব লাগে কিয় কাৰণ মেগনেছিয়াম ফিটাডাল এই কাৰণে পৰিষ্কাৰ কৰিব লাগে যাতে বিশেষকৈ মেগনেছিয়াম ফিটাডালত বিশুদ্ধি অৰ্থাৎ মেগনেছিয়ামৰ কাৰ্বনেটৰ চামনি থাকে সেই কাৰ্বনেটৰ চামনি বিক্ৰিয়া কৰাত অসুবিধা জন্মায় ফলত বিক্ৰিয়া নহয় আমি সেই কাৰণে স্যান্ড পেপাৰৰ সহায়ত মেগনেছিয়াম ফিটাডালৰ আমি পৰিষ্কাৰ কৰি লওঁ যাতে বিক্ৰিয়া কৰাৰ সময়ত কোনো বাধা নহয় বুজি পাইছা চোৱা মই লিখি দি আছো ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ তাত থকা অশুদ্ধি অৰ্থাৎ বা বিশেষকৈ মেগনেছিয়ামৰ কাৰ্বনেটৰ চামনি ই থাকে যেটোৱে কি কৰে ৰিয়েকশন অৰ্থাৎ বিক্ৰিয়া কৰাত অসুবিধা জন্মায় অসুবিধা জন্মায়
কাৰ্বন ডাই চামনি থাকে যিটোৱে বিক্ৰিয়া কৰাত অসুবিধা জন্মায় সেইকাৰণে আমি কি কৰো চেণ্ড পেপাৰ অৰ্থাৎ পালেই কাগজেৰে গঢ়ি লওঁ কি হয় যাতে কি হয় যাতে ভালদৰে ৰিয়েকশ্যন অৰ্থাৎ বিক্ৰিয়া কৰিব পাৰে বুজি পাইছা যদি কনসেপচুৱেলি পঢ়া তেনেহলে তোমালোকৰ লাইফ টাইম মনত থাকিব বুজিছা যদি এই ভিডিঅটো তোমালোকক ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই আজি ইমানতে সমাপ্ত কৰিম আৰু এটা লেকচাৰ তোমাৰ শানদাৰ লেকচাৰ লৈ আহিম অহাকালি গতিকে আজি ইমানতে সমাপ্ত কৰিলো টাটা বাই বাই